নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে আৰু আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। এফালে দেখিছেনে মই ৰাতিপুৱা মানে শুই উঠিছোহে, মানে আজি ভাবিছো যে মই দিনটোত কিনো কৰো সেইবিলাকে ভিডিঅ' কৰি দেখাও বুলি। আৰু এইফালে দেখিছেনে মই শুই উঠিয়ে প্ৰথমে ব্ৰাছ কৰি ললো আৰু ব্ৰাছ কৰি পেলাই প্ৰথমতে মোৰ কাম হৈছে যে মোৰ গৰু বন্ধা আৰু এইফালে মই গৰুটো বান্ধিবলৈ বুলি লৈছো। আৰু মই মানে গৰুটো কত বান্ধিম কত নাবান্ধিম কৈ বাৰী ফালে নি আছো আৰু নি মানে ইয়াতে বান্ধো বুলি ললো। আৰু আমাৰ বাৰীখন দেখিছেনে গোটেই হাবি বনে মানে ফুল হৈ আছে। ফুল হৈ থাকিলেনো কি হ'ব, গৰুৱে আকৌ সকলোবিলাক ঘাঁহ নাখায় নহয়, সেইটো কাৰণে ইয়াতে মানে ঘাঁহ খালে আৰু সেইটো কাৰণে ইয়াতে বান্ধি ললো। আৰু মই এতিয়া বান্ধিম ছাগলী, সেইটো কাৰণে ছাগলীকেইটা প্ৰথমতে এৰাই লৈছো। আৰু এইফালে মই ছাগলীকেইটা বাৰী ফালে খেদি আনি ইয়াতে আজি মেলিয়ে দিলো আৰু আজি বান্ধি থোৱা নাই আৰু ছাগলীকেইটা। আৰু তাৰ পাছত মোৰ কামখিনি হৈছে যে এতিয়া গোবৰ পেলোৱা, মানে এইখিনি চাফাটো কৰিব লাগিব আৰু সেইটো কাৰণে প্ৰথমতে মই গোবৰখিনি পেলাই লৈছো আৰু তাৰ পাছতে এতিয়া মই ইয়াতে ঝাৰু মাৰিবলৈ বুলি লৈছো। আৰু তাৰ পাছতে মই গা পা ধুই পেলাই এইফালে খৰি নিবলৈ বুলি আহিলো। আৰু এতিয়া মই লৈছো ভাত বনাবলৈ বুলি। আৰু এইফালে মই জুইকৰা জ্বলাবলৈ বুলি লৈছো। মই আকৌ পলিথিন নহলে জুই জ্বলাবই নাজানো, সেইটো কাৰণে পলিথিন এটা লৈ লৈছো। জানো বাৰু পলিথিন জ্বলোৱাটো বেয়া বুলি, তথাপিও মানে মই আকৌ পলিথিন নহলে জুই জ্বলাবই নাজানো। জুই জ্বলাই মেলি হোৱা পাছত এতিয়া মানে কেটলিটো বহাই দিছো, মানে গৰম পানী কৰিছো আৰু তাৰ পাছতে এতিয়া গৈ আছো বাৰীৰ ফালে, মানে শাক বিচাৰি গৈছো। আৰু এই গছজোপা কোনে চিনি পায় কমেণ্ট কৰি জনাবচোন, আৰু কোনে খাই পাইছে সেইটো কমেণ্ট কৰি জনাব দেই। মই আকৌ কি শাক বনাও নবনাওকে মানে সজিনা পাতকে ভাবিলো দুখনমান পাৰি লওঁ বুলি। তাৰপিছত এইফালে দেখিছেনে ডাং চাং লৈ মানে সজিনা পাত পাৰিবলৈ বুলি আহিলো। এইফালে মই সজিনা পাত দাইল আৰু আলুখিনি ধুই ললো আৰু এতিয়া মানে এইখিনি মই বইল কৰিম। আৰু এতিয়া লৈছো মই চাউলকেইটা চাফা কৰিবলৈ বুলি। চাফা মানে কি আৰু এটা দুটা যিহেতু ইয়াত ধান থাকে সেইকেইটা মানে ধানকেইটা বাছি লওঁ বুলি লৈছো। ভাতখিনি হয় মানে মই আহিলো এতিয়া লাই শাক বিচাৰি। এইফালে দেখিছেনে লাই শাকখিনি মই তুলি লৈছো। তুলি হোৱা পাছত এইফালে আকৌ চাফা কৰিব লাগিব নহয়, সেইটো কাৰণে মই এইফালে লাই শাকখিনি চাফা কৰি লৈছো। তাৰপিছত এইফালে ধুই মেলি মানে এতিয়া কাটিবলৈ বুলি লৈছো। আৰু এইফালে চাওকচোন এইফালে দাইলখিনি মানে হৈয়ে গ'ল আৰু এতিয়া বনাম মই লাই শাকখিনি ভাজি। এইফালে দেখিছেনে লাই শাকখিনি হৈয়ে গ'ল আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু যদিহে ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিব। আৰু শেষত চাওকচোন এইফালে সকলোবিলাক বনাই হৈয়ে গ'ল আৰু আজিৰ ভিডিঅ'টি ইমানেই। বাই।